হেল্ল' অসমবাসী ৰাইজ সকলোকে মই নমস্কাৰ জনাইছোঁ আৰু আজি আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই যাব বুলি। আনকালে মই অনুৰোধ নকৰোঁ কাৰণ মই আগতে ৰোষ্টিং ভিডিঅ' বনাওঁ বা কাৰোবাৰ ওপৰত ফানি ভিডিঅ' বনাওঁ। মই আজি তেনেকুৱা ধৰণৰ ভিডিঅ' বনোৱা নাই, গতিকে মই আপোনালোকক অনুৰোধ জনাইছোঁ আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই যাব। এইকাৰণে অনুৰোধ জনাইছোঁ যে ইয়াত জড়িত হৈ আছে এই ভিডিঅ'টোত এজন দৰিদ্ৰ ঘৰৰ দৰিদ্ৰ পৰিয়ালৰ সাধাৰণ শ্ৰেণীৰ লোকৰ এটা সৎ মনৰ এজন সৎ ব্যক্তিৰ জীৱনৰ কথা, যিজন ব্যক্তিয়ে ঘৰে ঘৰে বস্তু ডেলিভাৰী দিবলৈ গৈ আধা ৰাস্তাতে অকণমান ভুলৰ বাবে বৰ বেয়াকৈ মাৰ খাবলগীয়া হ'ল, বৰ বেয়াকৈ তেওঁক মাৰপিট কৰিছে, বৰ বেয়াকৈ তেওঁক মাৰ খাবলগীয়া হ'ল। এজন শিক্ষিত যুৱকে আজি অসমত কিবা এটা ডেলিভাৰী জব কৰে সাধাৰণ, সেই ডেলিভাৰী জবটো কৰি তেওঁ ডেলিভাৰী দিবলৈ যাওঁতে বস্তু সাধাৰণ এটা নো এণ্ট্ৰিত সোমোৱাৰ লগালগ তেওঁক ইমান বেয়াকৈ প্ৰসাৰ কৰিছে, ইমান বেয়াকৈ তেওঁক মাৰপিট কৰিছে। গতিকে তেওঁৰ ওপৰত মই আজি এই ভিডিঅ'টো লৈ আহিছোঁ, সকলোৱে শেষলৈকে ভিডিঅ'টো চাই যাব বুলি মই অনুৰোধ জনালোঁ। এতিয়া মেইন কথাটো হ'ল যে এজন ল'ৰাই সাধাৰণভাৱে নিজৰ জীৱনটো গঢ়িবলৈ গৈ পুলিচৰ মাৰ খাবলগীয়া হ'ল। আজিকালি প্ৰায় পুলিচৰ স্বভাৱ চৰিত্ৰবিলাক বৰ ফটুৱামি হৈ গ'ল, নিজকে নিজে বৰ চিংগাম অজয় দেৱগান বনাবলৈ যায়। বলিউডত চাই আজিকালি নিজকে নিজে আমাৰ অসমৰ পুলিচবিলাকেও কিছুমান পুলিচে নিজকে নিজে অজয় দেৱগান বনাবলৈ যায়, সজাবলৈ যায়, চিংগাম হ'বলৈ গ'ল। মানিলোঁ এটা ল'ৰাই কিবা এটা ভুল কৰিলে, আপোনালোকে চেকত আছে বা আপোনালোকে নো এণ্ট্ৰিত আছে, ঠিক আছে। কোনোবা এজন ব্যক্তিয়ে বাইক এখন বা স্কুটি এখন লৈ গৈ থাকোঁতে নো এণ্ট্ৰিত সোমাই দিলে, সোমাই দিয়াৰ পাছত নো এণ্ট্ৰিত সোমোৱাৰ পাছতো আপোনাৰ এটা ছিষ্টেম আছে, ফাইন, কিছুমানত ফাইন 500, কিছুমানৰ 1000। আপুনি ধুনীয়াকৈ চাইড নি তাক বুজাব পাৰে যে ভাইটি নো এণ্ট্ৰিত সোমাই দিলি, এতিয়া তই ফাইনটো দিব লাগিব, সেইটো আমাৰ দায়িত্ব, যিহেতুকে আমি পালন কৰিবই লাগিব। এইটোকে নকৰি সেই ব্যক্তিজন বা সেই ল'ৰাজনক ধৰি মাৰপিট কৰি ঘুচিয়াই মেলি এনেকুৱা অভদ্ৰামী ব্যৱহাৰ কৰি বেয়া বেয়া শব্দ কৈ, পুলিচৰ সেইবিলাক ৰুল নহয়। প্ৰশাসন বনাইছে অসমৰ ৰাইজৰ বা সমগ্ৰ পৃথিৱীৰ ৰাইজৰ চোৱা চিতা কৰিবলৈ। প্ৰশাসন এইকাৰণে বনোৱা নাই যে কিবা এটা ভুল কৰি দিয়া লগালগ ধৰি পিনি ধাম ধুম মাৰপিট কৰিব, বেয়া শব্দ ক'ব। ইমান নিজ মানসিকতাৰ পুলিচ মই জীৱনত দেখা নাই। এই পুলিচজনকহে দেখিলোঁ স্ক্ৰীণত, মই যে স্ক্ৰীণশ্বটকেইটা লগাই দিছোঁ, এই পুলিচজনকহে মই দেখিলোঁ। হয়তো সকলোৱে এই ভিডিঅ'খিনি পাইছে, বৰ্তমান ফেচবুকত ছ'চিয়েল মিডিয়াত পূৰা এটা ভাইৰেল হৈ আছে ল'ৰাজনক কেনেকৈ মাৰপিট কৰিছিলে ডেলিভাৰী বয়জনক। গতিকে এটা কথাই কওঁ, নো এণ্ট্ৰিত সোমাওক, হেলমেট নিপিন্ধক, কোনোবাই জোতা নিপিন্ধক, তাৰ ফাইন আছে, ফাইন কাটক, ধুনীয়াকৈ ৰিচিপ্টটো দিয়ক, ভাইটি তুমি যোৱা। তাকে নকৰি মাৰপিট কৰি জেললৈ লৈ যাব কোনে অধিকাৰ দিলে? ক'ত আছে, কোনখন সংবিধানত লিখা আছে যে কোনোবাই নো এণ্ট্ৰিত সোমাই দিয়াৰ পাছত কাৰোবাক ইমান বেয়া বেয়া ব্যৱহাৰ কৰিব, ইমান বেয়াকৈ মাৰপিট কৰি পিনি তাক জেললৈ লৈ যাব বা থানালৈ লৈ যাব? কোনখন সংবিধানত আছে? সংবিধানখন অকণমান আপুনি দেখুৱাব পাৰিব নেকি? এই ইউনিফৰ্মযোৰ পিন্ধিবলৈ পালে বুলি নিজকে নিজে ইমান অজয় দেৱগান বুলি নাভাবিব। ফটুৱা পুলিচবিলাকক কৈছোঁ, এই ফাল্টুটোৰ নিচিনা, এই অভদ্ৰ পুলিচটোৰ নিচিনা ফটুৱা পুলিচবিলাকক কৈছোঁ, পুলিচ বুলিয়ে কৈছোঁ আৰু কোনোবাই বেয়া পালেও পাব। ইউনিফৰ্মযোৰ পিন্ধিবলৈ পালে বুলিয়েই নিজকে নিজে অজয় দেৱগান, ছালমান খান, ইমান অজয় দেৱগান ছালমান খান হ'বলৈ অসমত নাযাব। কাৰণ অসমখনত বাহিৰা পুলিচবিলাকেও ইমান অভদ্ৰামী নকৰে যিমান অভদ্ৰামী আমাৰ অসমত বৰ্তমান পুলিচবিলাকে কৰিবলৈ লৈছে। কিছুমান পুলিচ এই ছয়তানৰ নিচিনা কিছুমান পুলিচ, এইবিলাক ফটো আমি ভাল নালাগে, বুজিছে। এতিয়া দেখিছোঁ আমি আমাৰ বহুত কষ্ট কৰি মাক বাপেকে কিছুমানে ৰিক্সা চলায়, কিছুমানে ঠেলা চলায়, কিছুমানে হাজিৰা কৰে লোকৰ ঘৰত গৈ, কৰি কি কৰিছে, আমাৰ ল'ৰাই আজি পুলিচৰ ট্ৰেইনিং দিব। বাপেকৰ বহুত ফূৰ্তি, দেশৰ কাৰণে কাম কৰিব, ৰাইজৰ হকে কাম কৰিব। আমাৰ ল'ৰাই পুলিচৰ চাকৰি কৰিব। পুলিচৰ চাকৰি কৰি এই অভদ্ৰটোৰ নিচিনা কেতিয়াও নহ'ব কিন্তু দেই, মই অনুৰোধ কৰিছোঁ। ইমান কষ্ট কৰি পুলিচৰ চাকৰিটো লৈ পিনি এই অভদ্ৰটোৰ নিচিনা মানুহ এটা পাই মাৰপিট কৰি নিদিব। এই ল'ৰাজনৰ কিবা এটা মজবুৰি আছে, নিজৰ ধনেৰে চলিবলৈ বিচাৰিছে, হক ধনত চলিবলৈ বিচাৰিছে, সেইকাৰণে পিঠিত বেগটো লৈ যিটো বয়সত ল'ৰাই এজ কৰি আছে, এনজয় কৰি আছে, গাড়ী ঘূৰালৈ ধুনীয়াকৈ বাপেকে কিনি দিছে, চলাইছে,
আজি তাত নাই, বাপেকে তাক গাড়ী ঘোঁৰা কিনি দিয়া নাই, স্কুটি এখন আছে, সেইখনকে লৈ সি নিজৰ খৰচটো নিজেই ওলোৱাইছে। ল'ৰাজন শুনিবলৈ পোৱা মতে কটন কলেজৰ ছাত্ৰ হয়। য'ৰে ছাত্ৰ নহওক সেইটো পিছৰ কথা, কিন্তু এজন ছাত্ৰ হৈ পঢ়ি আছে, নিজৰ খৰচটো নিজে তুলিছে। তাৰ মানে নহয় যে অকণমান ভুলৰ বাবে 90ত সোমাই দিয়াৰ পাছত পুলিচজনে ধৰি লৈ এনেকুৱা মাৰপিট কৰিব, ইমান বেয়াকৈ ক'ব। ফাইন কাটক, ফাইন কাটি ৰিচিপ্ট দিয়ক, পঠিয়াই দিয়ক। আপোনালোকে কি দালাল নেকি? দালাল। আজি যদি এই ল'ৰাজনৰ এই মাৰি থকা ভিডিঅ'টো ঘোচা মাৰি আছে হেলমেটৰ ওপৰত ইমান বেয়াকৈ, এই ভিডিঅ'টো যদি এজনী সাধাৰণ ছোৱালীয়ে যদি কেপচাৰ নকৰিলেহেঁতেন, আপোনাৰ ভিডিঅ' যদি বনাই নিদিলেহেঁতেন, আজি এই ঘটনাটো কোনোপধ্যেই অসমৰ মানুহে বুজি নাপালেহেঁতেন বা কোনোপধ্যেই অসমৰ মানুহে মানি নল'লেহেঁতেন। ল'ৰাটোৱে যিমান কান্দি কান্দি মানুহৰ আগত কওক, বিশ্বাস নকৰিলেহেঁতেন। কাৰণ হৈ গ'ল এতিয়া বিশ্বাস কৰিবলগীয়া কথা। এতিয়া গোটেই অসমৰ ৰাইজে দেখিয়ে আছে তাৰ কাণ্ডবিলাক, গোটেই অসমৰ ৰাইজে দেখিয়ে আছে তাৰ কাণ্ডবিলাক, কেনেকৈ মাৰপিট কৰিছে, কেনেকৈ বেয়া বেয়া শব্দ কৈছে, গোটেইখিনি ৰেকৰ্ড হৈ আছে। আজি যদি ৰেকৰ্ডিংটো কৰি নথলেহেঁতেন, ভিডিঅ'টো শ্বুট কৰি যদি নথলেহেঁতেন, অসমৰ মানুহো বুজি নাপালেহেঁতেন এটা সাধাৰণ সৎ চৰিত্ৰৰ, সৎ স্বভাৱৰ, ধুনীয়াকৈ নিজে ঘটি চলিম বুলি ভবা এজন সৎ ব্যক্তিৰ আজি জীৱনটো বহুত বেয়াকৈ নষ্ট হ'লহেঁতেন। কাৰণটো হৈ গ'ল, সিহঁতি যে থানালৈ লৈ গৈছিলে, লৈ যোৱাৰ পাছত এই ভিডিঅ'টো নোপোৱালে চাগে বহুত বেয়াকৈ ইয়াৰ ওপৰত ফাইন লগালেহেঁতেন, ইয়াৰ ওপৰত বহুত বেয়া বেয়া আৰু কিছুমান কেছৰ ধাৰা লগালেহেঁতেন, লগাই পিনি ল'ৰাটোক ফচাই দিলেহেঁতেন। ধন্যবাদ জনাইছোঁ মই সেইজন, মানে কি ছোৱালীয়ে কৰিছিলে নে ল'ৰাই কৰিছিলে মই বৰ্তমানলৈকে জনা নাই। শুনিব পোৱা মতে ছোৱালী এজনীয়ে ভিডিঅ'টো কৰিছিলে। মই বহুত বহুত ধন্যবাদ জনাইছোঁ যিয়ে ভিডিঅ'টো কৰি অসমৰ ৰাইজৰ আগত এই অভদ্ৰটোৰ চৰিত্ৰটোৰ দাঙি ধৰিছে। বহুত ভাল লাগিছে আজি ভিডিঅ'টো কৰি দিয়াৰ বাবে, বহুত বহুত বেছি ধন্যবাদ। অসমৰ এনেকুৱা ধৰণৰ পুলিচবিলাকক মই অনুৰোধ জনাইছোঁ, প্ৰশাসনৰ মানুহক অনুৰোধ জনাইছোঁ, এই ফটুৱা পুলিচটোৰ নিচিনা, এই ফটুৱা বুলি কৈছোঁ মই, এই ফটুৱা পুলিচটোৰ নিচিনা নহ'ব। কোনোবাই ভুল কৰিছে, তাৰ ফাইন আছে, আইন আছে, আপোনালোকে আইনৰ মতে যাব। আইনখন হাতত তুলি কিয় লয়? আপুনি পুলিচ হ'ল বুলি যাক তাক ঘুচিয়াই দিব নোৱাৰে নহয়, পুলিচ হ'ল বুলি যাক তাক মাৰপিট কৰি দিব নোৱাৰে নহয়। অসমত ছালমান খান, শ্বাহৰুখ খান, এইবিলাক বলিউডৰ হিৰ' গিৰি ইয়াত নেদেখাব। পুলিচ হ'লে কি হ'ল? সৎ পথত চলিব, সৎভাগে চলিব। আপোনালোকৰ নিচিনা ল'ৰা ছোৱালীকেইটা এছ কৰিবলৈ দিয়া নাই নহয়, মাক বাপেকে এছ কৰিবলৈ দিবলৈ দালাল ধন নাই নহয় আমাৰ পকেটত। যি ভাগে তই দালালি কাম কৰিছ সেনেকুৱা ধন নাইতো। দুখীয়া ল'ৰাই নিজে কষ্ট কৰি খাই আছে, কিবা এটা ভুল হৈছে ফাইনটো লৈ পিনি পঠিয়াই দিব লাগে। ইমান মাৰপিট কি হ'ল? আৰু মই এই চেগতে মই আৰু দুটামান কথা কওঁ, মোৰ ওচৰত প্ৰুফ আছে। 3-4জন পুলিচক মই নিজে ধৰিছোঁ। বেলেগ মানুহক হেলমেট পিন্ধিলে যাবলৈ দিয়ে, হেলমেট নিপিন্ধিলে ৰখাই পিনি মাইকী মানুহজনী যদি পিছফালে লৈ নাই, মাইকীজনীকো হেলমেট লাগিব, মতাটোকো হেলমেট লাগিব, আৰু নহ'লে ফাইন কাটি থৈ দিব। বহুত বেয়া বেয়াকৈ কথা কয়, ফাইন কাটে, কিন্তু কিছুমান পুলিচে মই দেখোঁ হেলমেট নিপিন্ধাকৈ একদম লেভেলত গৈ থাকে। তেনেকুৱা মই 3জন পুলিচক মই ভিডিঅ' কৰা আছে। অকল মানে ভিডিঅ'টো আপলোড দিয়া নাই মই সিহঁতৰ কেৰিয়াৰটোৰ কাৰণে। ল'ৰা ছোৱালী আছে, সিহঁতি ভালকৈ ল'ৰা ছোৱালীক পোহপাল দি আছে চাকৰিটো কৰি, সেইকাৰণে মই সিহঁতৰ কেৰিয়াৰটোৰ কাৰণে ভিডিঅ'টো মই আপলোড কৰা নাই। অসমৰ পুলিচসকলকো মই অনুৰোধ জনাইছোঁ যে যিদৰে সাধাৰণ মানুহক হেলমেট পিন্ধিবলৈ কয়, হেলমেট পিন্ধি যাবলৈ কয়, সেইদৰে আপোনালোকৰ হেলমেট পৰিধান কৰি যাব। নেক্সট টাইম কিন্তু মোৰ চকুত যদি হেলমেট নিপিন্ধা পুলিচ মই পাই যাওঁ, তেতিয়া কিন্তু মই ভিডিঅ' কৰি ডাইৰেক্ট এবাৰ ফেচবুক লাইভ কৰিম। গতিকে মৰমৰ কলিজাসকল, শেষত মই এটা কথা কওঁ, এই পুলিচজনে আহি ল'ৰাজনক ক্ষমা খুজিব লাগিব আৰু অসমৰ মানুহৰ আগত কাণত ধৰি উদ্ভৱ কৰিব লাগিব, আজিৰ পৰা এনেকুৱা কাম নকৰোঁ বুলি। কি ঠিক আছে, আজি ল'ৰাজনে ডেলিভাৰী বয়জনে 90ত সোমাই দিলে কাৰণে ঘুচিয়াই মেলি বেয়া বেয়া শব্দ কৰি মাৰিছে, কাইলৈ বেলেগ এজন ল'ৰাক লকাপৰ ভিতৰত সোমাই নি গৰু পিটন দিব, মাৰি পেলাব, তেতিয়া কোনে ৰিস্ক ল'ব? সেইকাৰণে এই কাণত ধৰি আঁঠু কাঢ়ি ভিডিঅ' বনাই দিব লাগিব। অসমীয়া ল'ৰা হয়, অসমৰ ল'ৰা হয় কাৰণে কৈছোঁ কথাটো, কাণত ধৰি আঁঠু কাঢ়ি ক'ব লাগিব যে মই আজিৰ পৰা এনেকুৱা ভুল নকৰোঁ আৰু মই নকৰোঁ। ক'ৰবাত যদি এনেকুৱা ভুল দেখে আপোনালোকে তেতিয়া ক'ব লাগিব। সমগ্ৰ অসমবাসী ৰাইজক মই অনুৰোধ জনাইছোঁ, ভিডিঅ'টো পূৰা শ্বেয়াৰ কৰক, যাতে এই পণ্ডিতটো, এই মূৰ্খটোৱে পাই যায় আৰু ই আঁঠু কাঢ়ি কাণত ধৰি অসমৰ ৰাইজৰ আগত ক্ষমা খোজে ল'ৰাটোক আৰু কয় যে মই এনেকুৱা ভুল কেতিয়াও নকৰোঁ। আজি ভিডিঅ'টো আপলোড কৰি দিলে বুলিহে আমি অসমৰ মানুহবিলাকে গম পালোঁ ইয়াৰ আচলিয়তটো, ইয়াৰ আচলি কথাটো। আৰু যদি আপলোড নকৰিলেহেঁতেন ভিডিঅ'টো মানুহজনীয়ে বা ছোৱালীজনীয়ে, তেতিয়া আমি ইয়াৰ শয়তানৰ ৰূপটো আমি কেতিয়াও দেখি নাপালোঁহেঁতেন। সেইকাৰণে অসমবাসী ৰাইজ অনুৰোধ জনাইছোঁ আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু এই অভদ্ৰ পুলিচটোৱে আহি পিনি সমগ্ৰ অসমবাসী ৰাইজৰ আগত কাণত ধৰি আঁঠু কাঢ়ি ক্ষমা খোজক আৰু কওক যে এনেকুৱা ভুল মই কেতিয়াও নকৰোঁ। নহ'লে কিন্তু আমাৰ অসমৰ ল'ৰা ছোৱালী বিপদ আছে।
ই খঙতে গৈ কাইলৈ মোক এনেকুৱা ভিডিঅ' আপলোড কৰি দিলি বুলি নেক্সট টাইম কাৰোবাৰ এটাক ধৰি লৈ খুব পিটিব খঙতে এনেই বেকাৰ ই পিতা মানুহে গতিকে অনুৰোধ জনাইছোঁ মই জয় আই অসম